বাবু কি কৰি আছা? খেলি আছো দেউতা। পঢ়া পাতিটো নহয় বাৰু ন? স্বাগতম জনাইছো এডিবি নিউজলৈ। এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে ব্ৰেকিং নিউজ। লকডাউনৰ সময়তো ছাত্ৰ ছাত্ৰীয়ে গ্ৰহণ কৰিব পাৰিব অনলাইন যোগে শিক্ষা। এৰি শুনিছানে? শুনিছানে? কিনো হ'ল ইমান কেনো কিয় চিঞৰি আছে? হেৰি নহয়, মই অনলাইন ক্লাছৰ কথা পালো নিউজত। আমাৰ বাবুকো এটা ফোন লগা হ'ল মানে। ভালেই হ'ব দিয়া। এনেও মোৰ ফোনটো পুৰণি হ'ল। 50,000 মান টকাত আমি ফোন এটা লৈয়ে পেলাম। কিনো কথা কোৱা তুমি? লকডাউনৰ ফলত মানুহ খাব পোৱা নাই, তুমি 50,000 টকাৰ কথা কৈছা? আমাৰচোন 3টা ফোন আছে, তাৰে এটা দিলেই হ'ল বাবু। তুমিও যে আৰু সেই দুখীয়া মানুহবোৰৰ কথা বাদ দিয়া। মুঠতে আমাৰ বাবুৰ পঢ়া আৰু ফিউচাৰৰ কাৰণে মোক ফোন এটা লাগিবই। লাগিব কৈছো মানে লাগিবই, বুজিলাতো? দেউতা দেউতা কি হলো মাজনী? তই কান্দিছ কিয়? কি হৈছে তোৰ? কথা কোৱাচোন, আমি ধনী নে দুখীয়া? তই আজি এইবিলাক কথা কিয় সুধিলি কচোন? দুখীয়াৰ কথা প্ৰথমতে কোৱাচোন, আমি ধনী নে দুখীয়া? মাজনী শুন, পৃথিৱীৰ ভিতৰত ধনী মানুহজন আমিয়ে মাজনী। তই এইটো কথা মনত ৰাখিবি। তেনেহ'লে আমাৰ তাত ফোন কিয় নাই? কিয় নহ'ব? ফোন দেখোন আছে, তই জেঠিহঁতক ফোন কৰিয়ে থাক। তেনে আমাৰ তাত ডাঙৰ ফোন কিয় নাই? ডাঙৰ ফোন কিয় লাগে তোক এই সময়ত? দেউতা, আজিকালি অনলাইন শিক্ষা ওলাইছে, সেইকাৰণে মই এটা ডাঙৰ মোবাইল বিচাৰিছোঁ। মই যদি অনলাইন শিক্ষা গ্ৰহণ কৰিব নোৱাৰোঁ, মই পঢ়িম কেনেকৈ? মোৰ ফিউচাৰ কি হ'ব? কোৱা না দেউতা। তেনেহ'লে মই তোমাৰ সপোনবোৰ কেনেকৈ পূৰণ কৰিম? মাজনী তই এইবিলাক দুখ নকৰিবি অ'। তই যা, কিতাপখনকে অলপ পঢ়, মই এইবিলাক চাম যা, তই যা। বাবু ছাৰ আহিছে অনলাইন ক্লাছ কৰিবলৈ। আহা জলদি। তোৰ ইমান সাহস? তই আজি ঘৰৰ ভিতৰলৈ সোমাই আহিলি? বাবু পঢ়ি আছে দেখা নাই? যা ইয়াৰ পৰা এতিয়া। দেউতা, আৰু মই কেতিয়াও নপঢ়োঁ। যাৰ ডাঙৰ ডাঙৰ মোবাইল আছে, সিহঁতে পঢ়াত আগবাঢ়ি গৈছে। তই ইফালে আছোন, এইবোৰ কথা তই আজি আৰু কিয় ওলাইছ? আজি সিহঁতৰ ঘৰত অনলাইন শিক্ষা কেনেকৈ গ্ৰহণ কৰে চাই থাকোঁতে মোক ওলাই দিছে দেউতা। দুখ নকৰিব মাজনী, দুখ নকৰিবি। অনলাইন শিক্ষাটো আমাৰ দৰে দুখীয়া মানুহৰ নহয় অ'। তেতিয়াহ'লে আমি দুখীয়া মানুহবোৰে কেনেকৈ অনলাইন শিক্ষা গ্ৰহণ কৰিম?